সমস্ত পৰিণতকাৰী এক বৰ্ণনা সহিত প্ৰকাশ কৰা যাক সমস্ত লোক হবে জানো ওহি বন্দনাৰ মাঝে গুৰুৰ সমস্ত কোরআন কীর্তন কৰা সেই লোক হব ওহি পৰম গুৰুক স্মৰি সেই বন্দনা কৰম তাক দেখ শুন শ্রীমন্ত শংকৰ হৰি ভকত জানা যে নকল্প তাহান্ত বিনাই নাই 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 আমার পরম গুরু দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈতন সুৰ পৰকাশ সকল সভাসদ ৰঞ্জন যাকে দৰ্শনে পাব বিনাশ দৰশিত সুন্দৰ গৌৰ কলে জৈতন সুৰ পৰকাশ গহীন গম্ভীর ধীর মতি বড়